হিতেশ বসুমতাৰীয়ে ডাঙৰ ক্ষেত্ৰত সেই দল বদলোৱা কোনো এটা ডাঙৰ কথা নহয় আজিৰ দিনত। তেওঁ ধাৰাবাহিকভাৱে 2011 চনৰ পৰা আজিলৈকে তেওঁ 6 বাৰ দল সলনি কৰিলে। সেইটো কাৰণে আমি তেওঁ যোৱাটো ডাঙৰ বুলি আমি ভাবা নাই। মই এটা ক্ৰনলজিকেল এটা আপোনালোকক মই দিব বিচাৰিছোঁ। প্ৰথম তেওঁ 2011 চনত BPF দলৰ পৰা PCDR আফছৰ দ্বাৰা গঠিত সেই সংগঠনত যাই তেওঁ মানে দল কৰিলে। তাৰপিছত 2014 যেতিয়া লোকসভা নিৰ্বাচনত হাৰিলে UG ব্ৰহ্ম ডাঙৰীয়া, তাৰপিছত তেওঁ আৰু PCDR এৰি পেলাই তেওঁ মানে BJP দল কৰিলে। BJP দলত থাকি তাৰপিছত আকৌ তেওঁ নিজৰ এটা কোম্পানী খুলিলে, মানে দল খুলিলে, ইণ্ডিপেণ্ডেণ্ট দল। সেই দলত থাকি পেলাই তেওঁ কেইটামান ব্যক্তিক তেওঁ BTC ইলেকশ্যনৰ নিৰ্বাচন খেলিব দিলে। তেওঁ নিজেও মানে নিৰ্দল হৈ খেলিলে, গোটেই হাৰি থাকিলে। তাৰপিছত থাকি সেই ইণ্ডিপেণ্ডেণ্ট দলৰ পৰা তেওঁ আকৌ মানে কণ্টেক্ট কৰি পেলাই BPF দলত সোমালে। তাৰপিছত আজি থাকি আহি পেলাই আকৌ BPF দলৰ পৰা UPPL দলত যোগদান কৰিলে। গতিকে তেওঁ অহা যোৱাটো কোনো এটা ডাঙৰ কথা নহয়। সেই যে ক্ৰনলজিটো যদি আমি হিচাপ কৰোঁ আজিৰ তাৰিখলৈকে, তেতিয়া মানে 13 বছৰত সি 6 বাৰ যেনেকৈ দল সলনি কৰিলে, আমি এভাৰেজভাৱে যদি সেইটো ওলাই দিওঁ তেতিয়া 2.5 বছৰত তেওঁ মানে এবাৰকৈ দল সলনি কৰি আহি আছে। গতিকে সেইটো কোনো এটা ডাঙৰ মানে ঘটনা বুলি আমি নাভাবোঁ। আৰু কোনো এটা ব্যক্তি তেওঁৰ লগত যোৱা নাই। আৰু বৰঞ্চ যোৱাকালি আমাৰ 13 তাৰিখত তেওঁ যোৱাৰ পিছত আমাৰ ইয়াত গোটেই মানে 70 জন ব্যক্তি আমাৰ BPF দলত নতুনকৈ যোগদান কৰিছেহে। তেখেতসকলতো আমি চিনি পোৱা কোনো ব্যক্তি নাই। আৰু 2-এজন জাগাৰ পৰা যিবিলাকৰ মানে আমি ছবি দেখিবলৈ পাইছোঁ, সেইকেইটাতো তেওঁৰ নিজৰ কোম্পানীত কাম কৰা ল'ৰাহে। কোনোবা তেওঁৰ ড্ৰাইভাৰ, কোনোবা তেওঁৰ সেই মানে বাঁহ যোগান ধৰা, কাঠ যোগান ধৰা তেনেকুৱা ব্যক্তি, কোনোবা তেওঁৰ মানে কোম্পানীৰ চোৱা চিতা কৰা মেনেজাৰ। তেখেতসকলকে ধৰি পেলাই তাতে জইন কৰাব মানে বাধ্য কৰালে তেওঁ। তেখেতসকলেও আমি জনাত ইচ্ছাকৃতভাৱে যোৱা নাই, বৰঞ্চ আমি শুনি আছোঁ তেখেতসকলে মনটো মানে খুব বেয়া লাগিছে। কাৰণ একেলগে থাকি ইমান বছৰ চলি আহিলে, আমি সেই নিজৰ বন্ধুৰ লগতে আমি এতিয়া বেয়া হ'বলগীয়া মানে বাধ্যত পৰিছোঁ, এনেহেন কথা আমি শুনিছোঁ। আচলতে তেখেত আপোনালোকৰ দলৰ পৰা যোৱাৰ পিছত একো আপোনালোকৰ দলৰ প্ৰভাৱ কোনো এটা ক্ষতি নহয় আমাৰ, বৰঞ্চ আমাৰ এতিয়া প্লাছ। এতিয়া যোৱাকালি যিটো 70 জন জইন কৰিলে সেইটোৱে প্ৰমাণ। আজিও জইনিং হৈছে চিমলাত 5 জন UPPL দলৰ ভাল মানে ইউথৰ UPPL দলৰ ইউথ চেলৰ 5 জন কৰ্মী আমাৰ তাত মানে জইন হৈছে এইমাত্ৰ চিমলা আমাৰ ককলাবাৰী হেড অফিচত। কৈ কি নকয় সেইটোতো তেওঁৰ কথা। এইটো তেওঁ মুখত যি আহে সেইটোৱে কৈছে। এতিয়া মতিভ্ৰম হ'ব ধৰিছে তেওঁলোকৰ মানুহ নোহোৱাৰ কাৰণে। হাগ্ৰামা মহিলিচাৰ লগত আজিও লাখ মানুহ এতিয়া মানে আছে, তেওঁৰ লগত কৰ্মীসকল আছে, কাম কৰি আছে। গতিকে তেওঁ এতিয়া সেই দলত যাই পেলাই এতিয়া মানে তাৰ ভৱিষ্যত ইমান মানে ভাল লক্ষণ দেখা পোৱা নাই নিশ্চয়। সেইটো কাৰণে সি যাতা বকিবহি। কোনো আমি ৰিপৰ্ট আমাৰ হাতত নাই আৰু নাযায়। আমাৰ একদম দৃঢ় বিশ্বাস, কোনো এটা BPF দলৰ কৰ্মী নাযায়। কোনোবা ভোটাৰ্ছক ধৰি পেলাই তেওঁলোক জইন কৰাব পাৰে। এইখিনি বছৰত আমিতো মানে পাৰ্টিৰ কাম কৰি আছোঁ, চাই আছোঁ। CWC বহে, PMB বহে, যোৱাকালি PMB বহিছে। সিদ্ধান্ত হয় সেই মানে মজিয়াত, PMBৰ মজিয়াত সিদ্ধান্ত হয়, CWCৰ মজিয়াত মানে সিদ্ধান্ত হয়, ডেলিগেটত সিদ্ধান্ত হয়। তাৰপিছত আৰু সি মানে ইচ্ছাকৃতভাৱে কলিত নহ'ব। এইটো যুক্তি মানে সংগত কথাই নহয়। এইটো তেওঁৰহে সেইটো মুখৰ কথা। আমিতো আজি ক'ম তেওঁহে নিজৰ ইচ্ছামতে আমাৰ মানে মুজফৰপুৰ জিলাখন তেওঁ চলাই আহি আছিলে। মই জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলোঁ তেওঁৰ। কিন্তু মই অনুভৱ কৰিছোঁ, মই মানে এক্সপিৰিয়েঞ্চ মই তেওঁৰ লগত থাকি পেলাই তেওঁ ইচ্ছাকৃতভাৱে আমাৰ সেই দলখন অসাংবিধানিক যিটো কৈছে তেওঁ অসাংবিধানিক তেওঁ নিজেহে কৰিছে। দলত মানে যিখিনি পৰ্টফলিঅ' হোল্ডাৰ থাকিব লাগিছিলে তেওঁ কমাই পেলাই নিজৰ ইচ্ছামতে সি চলাইছিলেহি। গতিকে অসাংবিধানিক মানে কৰ্ম তেওঁ নিজেহে কৰিছে। তেওঁ যোৱাৰ পিছত সিদিনা আমাৰ আলোচনা হ'ল যে আমাৰ যিটো জিলাৰ বডি, সেই জিলা বডিখন ডাঙৰ এটা কৰিব লাগে। গতিকে আমি ডাঙৰ কৰিম কেইদিনৰ পিছত। তেওঁ কিন্তু বাধা দি আছিল, সেইটো কৰিব নোৱাৰে। এনেহেন কথা আমি বুজি পাওঁ যে তেওঁ সেইটো কাৰণে তেওঁহে নিজে মানে অসাংবিধানিক কথা। এইটো তেওঁ মানে নিজৰ দলটো হাৰি যাবৰ কাৰণে নানানটা কথা বকবহি।
দগটো জাপিহে যাব লাগিব কাৰোবাৰ তাত সেইটো কাৰণেহে তেওঁ এইখিনি কথাটো কৈছে কোনো যুক্তি নাই তাতে কোনো প্ৰমাণ নাই গতিকে তেওঁ মানে মনেদি হাজা কথা এইবিলাক